আৰু ইয়া দেখিছেনে দূৰৰ পৰা দেখুৱাইছোঁ কইনাজনী আৰু মোৰ একদম ওচৰৰ পৰা এনেকৈ ভিডিঅ' লোৱাই নহ'ল আৰু একচুৱেলি কি হৈছে এয়া হৈছে আমাৰ সৰু ভণ্টি আৰু ছিষ্টাৰ ইন লজনীৰ তাইৰ খুৰাৰ ছোৱালী মানে হাজবেণ্ডৰ খুৰাৰ ছোৱালীৰ বিয়া আৰু বিয়াত আহিছোঁ আৰু ফুচকা নাখালে হ'বনে আৰু এতিয়া আহিছোঁ ফুচকা খাবলৈ ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ আগত আৰু এয়া বিয়াৰ এতিয়া ফুচকা খাই পেলাই তাৰপিছত খাবলৈ লৈছোঁ দচা দেখিছেনে আৰু এইবিলাক বস্তু অকণমান খালে ভাল লাগে তাৰপিছত আমি দুয়ো বহি পেলাই অকণমান ফটো উঠি আছোঁ ভিডিঅ' লৈ আছোঁ আৰু তাৰপিছতে আহিলোঁ অকণমান সময়ৰ পিছত আহিলোঁ ডিনাৰ কৰিবলৈ যিহেতু দৰা আহি পাব আৰু দৰা আহি পোৱাৰ পিছত বহুত বেছি ভিৰ হৈ যায় সেইকাৰণে আৰামত খাব নোৱাৰি সেইকাৰণে ডিনাৰটো কৰি লৈছোঁ আৰু ডিনাৰখিনি সেইখিনি খোৱাৰ পিছতে ল'লোঁ এটা চুইট ডিছ আৰু এইখিনি খাই পেলাই তাৰপিছত দৰা আহি পাইছেহি বুলি শুনিলোঁ এয়া আহিলোঁৱেই তলত অকণমান আৰু এয়া দেখিছেনে দৰাৰ ছাতি ধৰা গোটেইবিলাক চব ৰেডি আৰু এতিয়া দৰাৰ আদৰাৰ যিখিনি নিয়ম সেই নিয়মবিলাক কৰি আছে আৰু ইয়াতে দেখিছেনে ছাতি ধৰা এইবিলাক গোটেই চাউল দলিয়া এইবিলাক গোটেইখিনি হৈ গ'ল আৰু এতিয়া দৰাৰ ভৰি ধুৱাই আছে কইনাৰ চাগে ভনীয়েক হয় আৰু সেয়া তাৰপিছতে এটা খুব ধুনীয়া মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এয়া হৈছে কইনাৰ দেউতাকে খুব ধুনীয়াকৈ হাতত ধৰি পেলাই দৰাক আদৰি আনি আছে আৰু খুব ভাল লাগিছে এইখিনি দেখি আৰু তাৰপিছতে কইনাৰ দেউতাকে খুব ধুনীয়াকৈ ডিঙিত এডাল সোণৰ চেইন পিন্ধাই আছে আৰু এইখিনি যিখিনি নিয়ম আৰু আমাৰ পৰম্পৰাগত যিখিনি আৰু সেইখিনি কৰি আছে আৰু কইনাৰ মাক ইফালে ৰেডি হৈ আছে আদৰি আনিবলৈ গোটেইখিনি নিয়মবিলাক কৰিবলৈ সেয়া নিয়মখিনি কৰি আছে আৰু তাৰপিছতে বহুত ধৰণৰ কথাবিলাক সকলোৱে কিছুমান জোকাই আছে কিছুমানকে আৰু দৰা দেখিছেনে কি ধুনীয়াকৈ হাঁহি আছে ভালো লাগে নহয় এইবিলাক বস্তু সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ বিয়াবিলাকৰ এইবিলাক মুহূৰ্ত খুব ধুনীয়া আৰু এতিয়া কইনাৰ মাকে এটা আঙুঠি পিন্ধাই দি আছে দৰাক আৰু তাৰপিছতে এতিয়া ভিতৰলৈ লৈ যাব আৰু ইয়াৰ বিয়াখন গুৱাহাটীৰে হয় গুৱাহাটীৰ ভিতৰতে আৰু পাৰ্নিলত হৈছে আৰু তলত সেইখিনি হোৱাৰ পিছত এতিয়া লিফ্টেদি ওপৰলৈ যাব লাগিব আৰু যিটো ভিৰ হৈছে সাংঘাতিক মানুহৰ আৰু তাৰপিছত এতিয়া গোটেইখিনি হৈ গ'ল হৈ যোৱাৰ পিছতে এতিয়া ওপৰলৈ যাম আৰু আমি চাগে বহুত দেৰিলৈ নাথাকোঁ আৰু যিহেতু ইমান ৰাতিলৈ টোপনি কালি আকৌ স্কুল আছে টোপনি ক্ষতি নকৰোঁ আৰু এইখিনি দৰা এতিয়া আহি পেলাই বহিলেহি কইনা অহালৈ নৰখোঁ আজি ব্লগটো চাই কেনেকুৱা পালে আজিৰ কাৰণে এইখিনি অ'কে বাই